এই ভিডিঅ'টোত মই আপোনালোকক পঞ্চশীল চুক্তি আৰু পঞ্চশীল চুক্তিৰ বৰ্তমান সময়ত প্ৰাসংগিকতা আছেনে, কিয় ভাৰত চৰকাৰে পঞ্চশীল চুক্তি কেঞ্চেল কৰি দিব লাগে, এই বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। পঞ্চশীল চুক্তি হৈছে এই 5টা সিদ্ধান্ত যিটো চাইনা আৰু ভাৰতৰ মাজত 1954 চনৰ 29 এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহৰু আৰু চাইনিজ প্ৰাইম মিনিষ্টাৰ চাও ইন লাইৰ মাজত স্বাক্ষৰ কৰা হৈছিল। এই চুক্তিখনত 5টা সিদ্ধান্তৰ বিষয়ে কোৱা হৈছিল। এই সিদ্ধান্ত কেইটা হৈছে: পিচফুলি কো এক্সিষ্টেন্স, শান্তিপ্ৰিয়ভাৱে অটুট থকা অথবা অস্তিত্ব বজাই ৰখা; মিউচুৱেল ৰেচপেক্ট ফৰ ইচ আদাৰ টেৰিটৰিয়েল ইণ্টিগ্ৰিটি এণ্ড ছভেৰেইনিটি, দুয়োখন দেশৰে সাৰ্বভৌমত্বতাৰ আৰু অখণ্ডতাৰ প্ৰতি সন্মান জনোৱা; মিউচুৱেল নন ইণ্টাৰফিয়াৰেন্স, দুয়োখন দেশেই আভ্যন্তৰীণ ক্ষেত্ৰত মাত নামাতে; মিউচুৱেল নন এগ্ৰেছন, দুয়োখন দেশ দুখনৰ প্ৰতি এগ্ৰেছন নহয়; ইকুৱেলিটি এণ্ড মিউচুৱেল বেনিফিট, এনেকুৱা কাম কৰা হ'ব যাৰ ফলত দুয়োখন দেশৰে লাভ হয়। কিন্তু বৰ্তমান সময়ত চাইনিজ চৰকাৰে পঞ্চশীল চুক্তি মানি চলা দেখা নাই। চাইনিজ চৰকাৰে 1962 চনৰে পৰা পঞ্চশীল চুক্তি মানি চলা নাই। সেয়েহে 1962 চনত ভাৰতক আক্ৰমণ কৰি ভাৰতৰ প্ৰায় ৩৮,০০০ স্কুৱেৰ কিলোমিটাৰ এৰিয়া দখল ধৰি আছে আৰু পিঅ'কেৰো প্ৰায় ৫,০০০ স্কুৱেৰ কিলোমিটাৰ এৰিয়াৰ চকচম ভেলীখন দখল ধৰি আছে, যিখন পাকিস্তানে চাইনাক ইলিগেলি দি ৰাখিছিল। সেয়ে চাইনাই কোনো ক্ষেত্ৰতে শান্তিপ্ৰিয়ভাৱে অস্তিত্ব অটুট ৰখা নাই আৰু আমাৰ দেশৰ সাৰ্বভৌমত্বতাৰ প্ৰতিও সন্মান জনোৱা নাই। প্ৰায়ে আমাৰ দেশৰ ভূখণ্ডখন নিজৰ বুলি দাবী কৰে, যেনে অৰুণাচল, আকছাই চীন ইত্যাদি, আৰু ডকলাম ইছ্যুৰ নিচিনা সমস্যাৰো সমাধান এতিয়ালৈকে কৰিব পৰা নাই। বৰ্তমান সময়ত লাডাখত চাইনাৰ লগত ষ্টেণ্ড অফ চলি আছে। চাইনিজ চৰকাৰে বৰ্তমানলৈকে আমাৰ সাৰ্বভৌমত্বতা আৰু অখণ্ডতাৰ প্ৰতি সন্মান কেতিয়াও জনোৱা নাই। তৃতীয় চুক্তি অনুযায়ী মিউচুৱেল নন ইণ্টাৰফিয়াৰেন্স, দুয়োখন দেশে আভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ নকৰে, কিন্তু চাইনিজ চৰকাৰে প্ৰায় আমাৰ আভ্যন্তৰীণ ক্ষেত্ৰত সহযোগ কৰা অথবা মাত মতা দেখা যায়, যেনেকুৱা 370, কাশ্মীৰি ইণ্টাৰনেশ্যনেল আতংকবাদী ৰাষ্ট্ৰ অংশত সহায় কৰা, আৰু শ্ৰীলংকা, মালদ্বীপ আদি নেপাল, বাংলাদেশৰ নিচিনা সৰু দেশৰ লগত সহযোগ কৰি আমাৰ আভ্যন্তৰীণ কিছুমান সমস্যাৰ ক্ষেত্ৰত মাত মতা দেখা যায়। মিউচুৱেল নন এগ্ৰেছন, দুয়োখন দেশে প্ৰত্যেকৰে ভূভাগৰ প্ৰতি এগ্ৰেছন নহয়, কিন্তু চাইনাই সদায় আমাৰ ভূভাগৰ প্ৰতি এগ্ৰেছন হোৱা দেখা যায়। আকছাই চীন আৰু পিঅ'কেৰ চকচম ভেলী বৰ্তমানলৈকে ইলিগেলি দখল ধৰি আছে। ইকুৱেলিটি এণ্ড মিউচুৱেল বেনিফিট, দুয়োখন দেশে এনেকুৱা কাম কৰিব যাৰ ফলত দেশ দুখনৰ লাভ হয়। কিন্তু যদিহে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আমি চাওঁ, ভাৰত চৰকাৰৰ সদায় চাইনিজ গভৰ্ণমেণ্টৰ লগত ষ্টেট ডেফিচিট হৈ আছে প্ৰায় 48 বিলিয়ন। গতিকে বৰ্তমান সময়ত পঞ্চশীল চুক্তিৰ কোনো ধৰণৰ প্ৰাসংগিকতা নাই। সেয়েহে ভাৰত চৰকাৰে পঞ্চশীল চুক্তিখন কেঞ্চেল কৰি দিব লাগে আৰু চাইনিজ চৰকাৰৰ প্ৰতি এগ্ৰেছন হৈ চাইনাৰ আভ্যন্তৰীণ সমস্যাৰ ক্ষেত্ৰত ইণ্টাৰনেশ্যনেল ফৰামত মাত মাতিব লাগে, যেনে তিব্বত ইছ্যু, হংকং ইছ্যু, টাইৱান ইছ্যু, আৰু ভাৰত চৰকাৰে ওৱান চাইনা পলিচি কেঞ্চেল কৰি তিব্বতক এখন স্বাধীন দেশ মানিব লাগে আৰু হংকঙক এখন স্বাধীন দেশ হিচাপে মানি লৈ আন্তৰ্জাতিক ফৰামত হংকঙক ছাপোৰ্ট কৰিব লাগে আৰু হংকঙত ভাৰত চৰকাৰে এম্বেচি কৰিব লাগে আৰু এনেকুৱা কাম কৰিব লাগে যাৰ ফলত চাইনাৰ লগত ট্ৰেড ডেফিচিট কম কৰিব পাৰি। গতিকে বৰ্তমান সময়ত চাইনিজ চৰকাৰৰ সাম্ৰাজ্যবাদী মনোভাৱৰ কাৰণে পঞ্চশীল চুক্তিৰ কোনো ধৰণৰ প্ৰাসংগিকতা নাই। সেয়ে ভাৰত চৰকাৰে পঞ্চশীল চুক্তি কেঞ্চেল কৰি দিব লাগে আৰু তিব্বতক এখন স্বাধীন দেশ হিচাপে মানিব লাগে আৰু হংকঙত এম্বেচি খুলি চাইনাৰ ওৱান চাইনা পলিচিকো কেঞ্চেল কৰি দিব লাগে। গতিকে এই ভিডিঅ'টো ইমানখিনিয়ে। বাই বাই।